ৰাকুদা হেল্ল' হেল্ল' শুনা পাইছো। আপোনাক যেতিয়া ফোন কৰিলে আপুনি ৰেছপনে নিদিলে ভালকৈ। এতিয়া আৰু আমি কমিটিত মানে বহিলো মানে হেল্ল' গোটেই কমিটিখন বহিছে বেলচৰ নলবাৰী টাউনৰ পৰা 10 মিনিট 16 মে হেল্ল' বহাগী বিদায় অনুষ্ঠান মানে। কেতিয়া ফোন কৰিলা তুমি? আপোনাক মই দুপৰীয়া ফোন মাৰিছিলো 12টামান বজাত। হেল্ল' হেল্ল' কৰিবা নহয় আপোনাৰ এতিয়া বাজেটটোৰ কথা কওকচোন কিমান মান। বাজেটটোৰ কথা গুৱাহাটীত 70-80 পৰে হা, তাতে কিমান হয় গম পাবা আৰু। কওকচোন আপুনি। গুৱাহাটীতকে বেছি দূৰ নহয়তোন, এই মোটামুটি গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ। আপুনি গাড়ী হলেও ভাড়া কৰি আহিব পাৰে, নহলে নিজৰ গাড়ীত হলেও আহিব পাৰে, বুজিছে। নিজৰ গাড়ীলৈ কথাটো পইচাটো দিবই লাগিব, তেলৰ বিচাৰিলা। নহয় আমি এতিয়া এইটো বাজেটটো বনাব লাগিব ন। আপুনি কোৱাৰ পিছতহে আমি গম পাওঁ আপুনি বা কিমান বিচাৰে। মই যিটো শুনালো তাতকে অলপ বেছি হ'ব। 70 অলপ বেছি হ'ব, 70 অলপ বেছি হ'ব তেনেকুৱা। বাকী আৰু আপোনাৰ লগত ছিংগাৰ থাকিব নে? ফিমেল ছিংগাৰ নাথাকে। আপুনি বেলেগৰ গান মাৰে নে নামাৰে আৰু না নিজৰ কেইটাই মাৰে? হা, জুবিন দাৰ গানো 2-3টা মাৰিব মানে কমিটিত আলোচনা কৰি আছে। আপুনি কি বেলেগৰ গান মাৰিব নাজানে নে কি? মুখস্থ নাই? ষ্টেটাছ দিয়ে দিছে নেকি? আপুনি নিজেনো কেইটামান গান মাৰিছে? 2-3টা মান আছে নেকি আপোনাৰ গান, না বেছি আছে? আপোনাৰ নিজাকৈ গান কেইটামান আছে? 2-3টা মান আছে নে বেছি আছে? মই কিবা অনামিকাটোহে শুনিছো। 2-3টা গীতত মই আপোনাৰ নিজা গান কেইটামান আছে সেইটো কওক। মই আপোনাৰ অনামিকা গানটো শুনিছো, বেলেগ শুনা নাই। ফাংচন কিমান টাইম কৰিব আপুনি? মানে 12টাৰ আগত উঠিব নে পিছত উঠিব? আমাৰ মানে বেলেগ প্ৰগ্ৰেমো আছে। মই তাতে টাইম টেবুল দেখাই দিয়া আছে। 9টা বা 10টা বজাত ষ্টেজ কৰিম, 1 ঘণ্টা প্ৰগ্ৰাম। 9টাত উঠিব? 9টা পৰা 10টা বজাত মই প্ৰগ্ৰাম পাব লাগিব আৰু 1 ঘণ্টা তাৰপিছত সময় নহলে পাছ কৰিব নোৱাৰো, কাৰণ বেলেগ গায়ক থাকে, সিহঁতেও যাব লাগিব ন। এইবিলাক কিন্তু সেই বেছি ড্ৰিংকছ কৰি নাহিব, বুজিছে। মানে গাঁৱৰ জাগা না, গাঁৱলীয়া ঠাই। আপুনি মই ড্ৰিংকছ কৰিম বুলি কেনেকে জানে? ড্ৰিংকছ কৰা বুলি কেনেকে জানে? এই বটলৰ কথাবিলাক শুনি বেয়া লাগে, বুজিছে।